নমস্কাৰ মৰমৰ কৃষক বন্ধুসকল আৰু যিসকলে মোৰ এই ভিডিঅ'বিলাক চাই থাকে মোৰ সকলো ছাবস্ক্ৰাইবাৰসকলে এটা অনুৰোধ এই ভিডিঅ'টো শেষলৈকে চাব। আজি লখিমপুৰ জিলাৰ পৰা আমি গুৱাহাটী যাত্ৰা কৰিছিলোঁ, শোভাযাত্ৰা এটা কৰিছিলোঁ 3 দিনীয়া কাৰ্যসূচীৰে আৰু সেইমতে আহি আমি গুৱাহাটী পালোহি আৰু গুৱাহাটীত ধুনীয়াকৈ থকা ব্যৱস্থা ধুনীয়াকৈ কৰি দিছে আৰু কি কৰি দিছে কিহৰ কাৰণে আহিছোঁ সকলোখিনি আৰু মই পৰৱৰ্তীবিলাকত আপোনালোকক জনাই থাকিম। আৰু মই দেখিছোঁ লখিমপুৰ জিলাৰ হৈ আমি যিমানকেইজন আছোঁ और 3 दिनिया কাৰ্যসূচীৰে আহিছে। আমাৰ এজন খুৰা আছে, খুৰাই কিহৰ কাৰণে আহিছিল অকণমান যদি আপুনি ধুনীয়াকৈ কৈ দিয়ে ভাল হ'ব। আমি লখিমপুৰ জিলাৰ পৰা আহিছোঁ, জিলা কৃষি বিভাগৰ তৰফৰ পৰা, আৰু ইয়াত কৃষি বিজ্ঞান পদ্ধতি নতুন পদ্ধতি বৈজ্ঞানিক পদ্ধতি কৃষি উৎপাদন কেনেকৈ কৰিব লাগে তাৰ ওপৰত কিছু ট্ৰেইনিং হ'ব, এক্সিবিশ্যন হ'ব, বিভিন্ন ৰাজ্যৰ পৰা। আচলতে এইটো ইণ্টাৰনেশ্যনেলত হৈছে আৰু ইণ্টাৰনেশ্যনেল আমাৰ যিখিনি কৃষকক চিলেক্ট কৰি আমাৰ লখিমপুৰ জিলাৰ পৰা আহিছে আমি ধুনীয়াকৈ পালোহি। আৰু অকল এগ্ৰিকালচাৰ নহয়, অকল হৰ্টিকালচাৰ জড়িত আছে, সম্পূৰ্ণ ভেটেনাৰীৰ পৰা আদি কৰি সকলোখিনি জড়িত আছে কৃষক ৰাইজৰ লগত। আৰু তেওঁলোকে থকা ফুৰাৰ ব্যৱস্থা ইয়াত ধুনীয়াকৈ কৰি দিছে, আমি কোনো অসুবিধা পৰা নাই। আৰু যিখিনি আমি শিকোঁ আৰু বুজোঁ সেইখিনি আপোনালোকক আমি ভিডিঅ' যেতিয়া যিমানটো পাৰোঁ আপোনালোকক জনাই থাকিম। আৰু বাকী ৰাইজসকলে লখিমপুৰ এবাৰ ক'বলৈকে কৃষক জয় হো, জয় হো। ফাইনেলি আমাৰ পুৰা কৃষকসকল আহি গ'ল ওলাই মেলি ধুনীয়াকৈ একদম। খালি এজনৰ জেকেট চেকেট নাই, তেওঁ আনিবলৈ পাহৰিলে। একদম ধুনীয়াকৈ আহিছে, বাকী চব আহি গ'ল। আমি এতিয়া ধুনীয়াকৈ গৈ থাকোঁ। এইয়া ডেকা মানুহৰ কাৰণে জেকেট নাই, খেতিয়কৰ ঠাণ্ডা নালাগে বাৰু হয়নে। এতিয়া বিন্দাছ গৈ থাকোঁ ধুনীয়াকৈ। বাকী পৰৱৰ্তী দেখুৱাই আছোঁ আপোনালোকক কি কি হৈছোঁ। আৰু আমি পঞ্জাবাৰীৰ পৰা আমি যাম এতিয়া খানাপাৰালৈ, আৰু খানাপাৰাতে সম্পূৰ্ণ অনুষ্ঠানটো হ'ব বিভিন্ন জেগাত। আৰু তাৰপৰা ধুনীয়াকৈ আমি যিখিনি পৰৱৰ্তী হয় আপোনালোকক জনাই থাকিম। আৰু ইয়াতো দেহটো ভাল লাগিছে, ৰাতিপুৱা বেলিটো ওলাই আহিছে ধুনীয়া। মই নকওঁ এই ভৱনটো নালাগে কম হ'ল একদম দৌন অহা দি আহিছে আৰু গোটেইকেইজন। গৈ থাকক নে আমাৰ স্বৰ্গীয় অসমৰ CM হিমন্ত বিশ্ব শৰ্মা মামা আহি আছে, আপোনালোকে দেখিবলৈ পাব। তেওঁ সকলো কৃষক ৰাইজসকলক লগ কৰিছে আৰু তেওঁ হাত মিলাই আহি আছে চবকে, আৰু চবকে সকলো কৃষকসকলক ভালকৈ খেতি কৰিবৰ কাৰণে অনুৰোধ জনাইছে। আহি আছে আপোনালোকে চাবলৈ পাৰিব, লাহে লাহে আহি আছে তেওঁ আগুৱাই। ওচৰ পাবহি এতিয়া, আহি আছে মামা আহি আছে, আমাৰ মামাই আহি আছে চাওক। একদম চিম্পুলকৈ আহে, মামাক দেখিবলৈ যে বেলেগভাগে যেনেকুৱা লাগে ভাগে তেওঁ সকলোকে মাত বোল কৰে। সকলোকে মাতিছে, আপোনালোকে চাব পাৰিব। সকলো কাষলৈ তেওঁ যায়, আহিলে মানে ফূৰ্তি কৰি থাকে সদায়। চাওক আপোনালোকে কেনেকৈ হাত চাত খোৱাই দিছে ফুৰি বুলি কৈ, বহুত ভাল তেখেত আহি আছে চাওক আপোনালোকে সুন্দৰকৈ। আৰু এই ককা এজন লগ পালে, ককা এজনৰ কিবা অসুবিধা আছে, ককাজনক কৈছে আৰু ককাজনক মামাই তুৰন্ত লগত তেওঁ কি প্ৰব্লেম হৈছে, কি পোৱা নাই, কি চৰকাৰ সাহাৰ্য পোৱা নাই, সকলোখিনিৰ কাৰণে পৰামৰ্শ জনাইছে। আৰু তেখেতে যিখিনি হৈছে অসুবিধাখিনি তেওঁ ছল্ভ কৰিবৰ কাৰণে এজনক মাতিছে, আৰু তেখেতে মাতিলে লগত তেওঁ নাম এড্ৰেছ লিখি তেওঁ কামখিনি কৰি দিবৰ কাৰণে তেওঁ মামাই অনুৰোধ জনাইছে। আপুনি চাব পাৰে লগত। আৰু মামা সদায় এনেকৈয়ে থাকক সেইটোৱে আশীৰ্বাদ কৰিছোঁ আমিও। মামালৈ সদায় আমি লগত আছোঁ মামাৰ। ফাইনেলি গধূলি হৈ আহিছে, পৰিৱেশটো চাওক বহুত ধুনীয়া লাগিছে। আমাৰ লগৰ সতেদি কেইজন ওলাই আহিছোঁ ন, ভাল লাগিছে একদম। মনোৰঞ্জনৰ কাৰণে ওলাই আহিছোঁ। মানুহবোৰে বৰ ধুনীয়া ধুনীয়া কাপোৰ ড্ৰেছ পিন্ধি আহিছে, দোকানবিলাক ধুনীয়া ধুনীয়াকৈ সজাইছে। আমিও আপোনালোকক উপভোগ কৰিবলৈ দিছোঁ, আপোনালোকে উপভোগ কৰক ধুনীয়াকৈ। তাৰ ওপৰত ছাবস্ক্ৰাইব কৰক, আমি ভাল পাওঁ। শ্বেয়াৰ টেয়াৰ কৰি দিব আৰু। মই ইয়াৰ পৰা ৱাছপিচ এটা লৈ ল'ম। ৱাছপিচ এটা ঠাণ্ডা লাগিব, লৈ লওক। কিন্তু বিপণী ধৰি বনাইছে আমি পিছতে দিছোঁ মাংস উলিয়াই এইটো নাযাওঁ কাপোৰ আছে, ময়ো সেইটো কাৰণে আহিছোঁ। ফাইন লওক, আপোনাৰ ধুনীয়া বস্তু দেখাইছে, এইটো একদম নিচা মাছ অসমীয়া নিচা মাছ বুলি কওঁ। ইয়াত এতিয়া থকা দামী মাছ আৰু
একুৰিয়ামৰ ভিতৰত মিছাম আছে, নাচি আছে। खाने को दे दे रहे नाइस बोलो আগবাঢ়ি যাওঁ মানে ঘূৰি শেষ কৰিব নোৱাৰে আপোনাৰ যদি গোটেই ভিডিঅ' বনাবলৈ হয় ইয়াত মানে 4 ঘণ্টামান লাগি যাব সেইকাৰণে সম্পূৰ্ণ নবনাওঁ থুলমূলকৈ অকণমান যিমানটো পাইছে দেখুৱাইছোঁ আপোনালোকক চব একদম ধুনীয়াকৈ বনাই থৈছে এইপিনে চাগে এইটো সজাইছে কি ধুনীয়াকৈ নাইচ ভাল লাগিছে ন গধূলি ৰাতি বেছি ভাল লাগে চেলফি লোৱা হৈ গ'ল আজিকালি ৰিলছ বনাই পেলাই আহে ইয়াত বেছি বেলেগ একো কৰিবলৈ নাহে বুলি ক'ব পাৰি আৰু চেলফি লৈছে বিধে বিধে আজি বহুত ৰাতি হৈ গ'ল একদম পুৰা ৰাতি হ'লে ঘূৰি আছোঁ পুৰা দোকান বজাৰ খোলা আছে ৰাইজ গুৱাহাটী ৰাইজ পুৰা আহি আছে আৰু ইমানতে কৰি আজিৰ দিনটো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইমানতে আপোনালোকক বিচাৰিছোঁ নমস্কাৰ ফাইনেলি এইটো বোকা ৰোৱা মেচিন হয় আপোনালোকে নিশ্চয় আগতেও দেখিছে এইটোৱে সুন্দৰকৈ বোকা ৰুব পৰা যায় আৰু এইপিনে সকলো কৃষিৰ লগত জড়িত যিমান সামগ্ৰী আছে পানী মেচিনৰ পৰা আপোনাৰ ধান কটালৈকে সকলোখিনি ইয়াতে তেওঁলোকে প্ৰদৰ্শনী হিচাপে উলিয়াইছে আৰু তাৰ পৰা আপোনালোকে কিনিবও পাৰে কৃষক ৰাইজসকলে এইটো হ'ল পঞ্জাৱৰ পৰা আনিছে আমাৰ অসমলৈ যিহেতু ধান কটা মেচিন আপোনালোকে নিউজবিলাকত দেখিয়ে আছে এইটো মেচিনে সুন্দৰকৈ ধান কাটি আপোনাৰ মাৰি এপিনৰ পৰা ধানটো তেওঁলোকে ডাইৰেক্ট বস্তাত পেকিং কৰিবৰ কাৰণে উলিয়াই দিয়ে এইটো এটা সুন্দৰ মেচিন আৰু অসমতো বৰ্তমান অসমৰ কৃষক ৰাইজসকলে পথাৰত এইটো মেচিন অতি সোনকালে ৰাইজে দেখিবলৈ পাইছে এইপিনে আপোনালোকে দেখিবলৈ পাইছে MB জয়গানিক জয় এপ্লিকেশ্যনৰ আপোনাৰ যিটো জয়নৰ স্প্ৰিংকুলাৰ পাইপ অসমত এতিয়া কৃষক ৰাইজত তেওঁলোকে 85% ছাবচিডিত দি আছে আপোনালোকে সকলো কৃষকক প্ৰদান কৰি আছে সেই প্ৰদৰ্শনী হিচাপে তেওঁলোকে গুৱাহাটীত খানাপাৰা ফিল্ডত এইটো এটা তেওঁলোকে ধুনীয়াকৈ কৃষক ৰাইজে বুজি পোৱাকৈ আচলতে এইটো দেখুৱাই দিছে কৃষক ৰাইজে সম্পূৰ্ণ ইয়াৰ পৰা চাই চিতি বুজি তেওঁলোকে জইণ্ট এপ্লিকেশ্যনৰ পৰা এগ্ৰিকালচাৰ থ্ৰুৱেদি যোগাযোগ কৰি তেওঁলোকে সুন্দৰকৈ স্প্ৰিংকুলাৰৰ লগতে সকলোখিনি ডিপ ভেৰিফিকেশ্যনলৈকে আপোনালোকে ল'ব পাৰিব আশা কৰিছোঁ যদি আপোনালোকে এতিয়াও লোৱা নাই আপোনালোকে ওচৰৰ আপোনালোকৰ জিলাৰ এগ্ৰিকালচাৰৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু যোগাযোগ কৰিলে এই সকলো পানীখিনিৰ কাৰণে যোগানৰ কাৰণে আপোনালোকে ল'ব পাৰিব এইটো ৰিং গান বুলি কয় এইটো আপোনাৰ একবাৰ ফিটিং কৰি ল'লে আপোনাৰ বহুত দূৰলৈকে পানী দিব পাৰে এইখিনি সকলোখিনি এনেকৈ ভিডিঅ'ত বুজাব পৰা নাযায় আপোনালোকে যদি মানে যায় এগ্ৰিকালচাৰ কৰ্তৃপক্ষৰ স্প্ৰিংকুলাৰ পাইপ বা ডিপ ভেৰিফিকেশ্যন লাগে বুলি তেতিয়া তেওঁলোকে বুজাই দিব তেতিয়াহে আপোনাক বুজি পাব মই বুজাবলৈ ভিডিঅ'টো বহুত দীঘল হ'ব আপোনাক সুন্দৰকৈ এইটো এটা হৈছে সৰু মিনি ধান মৰা মেচিন এটা সুন্দৰ ফিটিং আছে এই মেচিনটো আপোনালোকে এগ্ৰিকালচাৰ থ্ৰুদি যোগাযোগ কৰি আপোনালোকে ল'ব পাৰে এইটো ঘৰতে সৰু সৰু কৃষকসকলৰ কাৰণে বহুত সুবিধাজনক হ'ব ধান ঘৰতে সুন্দৰ মেচিন ষ্টাৰ্ট দি আপোনালোকে ঘৰতে সুন্দৰকৈ ধানকেইটা মাৰি ল'ব পাৰে গৰুৱে মৰাতকৈ আৰু সম্পূৰ্ণ জাৰি অহাৰ দৰে চাউলটো ওলাই আহিব বিভিন্ন মেচিন আছে আপোনালোকক বুজাব নোৱাৰিম আৰু ইয়াত কৃষক ৰাইজসকলে ট্ৰেক্টৰ পাৱাৰ টিলাৰ সম্পূৰ্ণ ধৰণৰ পাৱাৰ টিলাৰ যিমানটা কোম্পানী আছে ইণ্ডিয়াত সকলো কোম্পানী পাৱাৰ টিলাৰবিলাকে ইয়ালৈ আনিছিলে কৃষক ৰাইজে ইয়াতে যোনটো কোম্পানী পাৱাৰ টিলাৰ তেওঁলোকে পচন্দ কৰে চাই চিতি লৈ তেওঁলোকে এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰি ল'ব পাৰে এইখনো উলিয়াইছে এখন ই ৰিক্সা নিচিনা ধান কঢ়িয়াবৰ কাৰণে এইটো ৰোটাভেটৰ হয় ট্ৰেক্টৰৰ সেইবিলাকো আনিছে সকলোখিনি মানে আপোনাৰ এইখন দেখিছেনে এখন এটা ট্ৰেক্টৰত আপোনাৰ JCB ফিটিং কৰি কৃষক ৰাইজসকলেও নিব পাৰে ছাবচিডিত আছে এইবিলাক 85% কিছুমান 50% কিছুমান 70% এনেদৰে ছাবচিডি আছে তেওঁলোকে প্ৰদৰ্শনী হিচাপে দেখুৱাইছে যিজন কৃষকে যোনটো বস্তু লওঁ বুলি ভাবে তেওঁলোকে ইয়াত পচন্দ কৰি বা ফটোকপি মাৰি নি এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰি ল'ব পাৰে এখন 4 হুইল ট্ৰেক্টৰ যিহেতু আগে পিছে সমান টানে ইয়াৰ এইখন ট্ৰেক্টৰ এগ্ৰিকালচাৰ থ্ৰুৱেদি আপোনালোকে কথা পাতি ল'ব পাৰে আশা কৰিছোঁ যদি আপোনালোকে এতিয়াও ট্ৰেক্টৰ ল'ম বুলি ভাবিছে কিন্তু এইখনহে ল'ব এইখন 4 হুইল ট্ৰেক্টৰৰ দামটো বেছি কিন্তু আৰু গুৱাহাটী টাউনত আপোনালোকে যদি ছাই মদৰ জুতি নাই বুলি ভাবিছে সেইটো জীৱনত নেভাবিব ইয়াত ছাই মদ গাহৰি মাংস খৰিকাত দিয়ালৈকে মাছৰ পোৰালৈকে সকলোখিনি এই কৃষকৰ মালাতে ওলাইছিলে আপোনালোকে দেখিবলৈ পাইছে আৰু গুৱাহাটীবাসী ৰাইজে দগৰি খাইছে কিন্তু আমি নাই খোৱা বাৰু মোৰ দেখিয়ে জ্বৰ উঠিছে আপোনালোকে চাব পাৰে পূৰা বাইদেউসকলৰ আমাৰ মিচিং ভাইসকলৰ বাইসকলৰ দোকান হেৰিয়ে দেখিবলৈ পাইছে যিহেতু মই ওচৰত যোৱা নাই গাহৰি মাংস খৰিকা দি ধোঁৱা ওলাই আহিছে আৰু ৰাইজসকলে পূৰা খাইছে আপোনালোকে গুৱাহাটীত যে ছাই মদ নাই বা গুৱাহাটীত গাহৰি মাংস নাই জীৱনত নেভাবিব ইয়াত সকলোখিনি পোৱা যায় খালি দামটো বেছি আপোনাৰ হাফ লিটাৰত 100 টকা এইকেইটা খালে আপোনাৰ 200 টকা যাব যিহেতু গুৱাহাটী ন
আপোনালোকে কিমান দামী গছ দেখিছে, 2 লাখ 3 লাখ। এইয়া চাওক আপোনালোকক দেখুৱাইছোঁ এজোপাৰ 2,30,000 দামৰ এজোপা ফুল গছ। একচুৱেলি এজোপা 2,30,000। এজোপা আমাৰ কাৰণে নহয়, ধনী ধনী মানুহসকলৰ কাৰণে। আমি কৃষকসকলে এজোপা কিনাতকৈ ভাল ট্ৰেক্টৰখন কিনাই লাভ আছে। আমি বাৰু দেখুৱাইছোঁহে, খালি মোৰ কৰিব নোৱাৰোঁ। আৰু আগলৈ এজোপা দেখি আছোঁ, এইজোপাটো দেখিলে আপোনালোকে হতভম্ব হৈ যাব। সেইজোপা গছৰ দামটো ক'বলৈ গ'লে আমাৰ ভাল এটুকুৰা মাটিৰ দাম আপোনালোকে দেখিবলৈ পাইছে 7,30,000 টকা। ৰাম ৰাম, মই ৰাম ৰামহে কৈছোঁ মোৰ পিনৰ পৰা। যদি আপোনালোকে ল'ম বুলি ভাবিছে ল'বলৈ আহিব পাৰে, কিন্তু মোৰ পিনৰ পৰা কৃষ্ণ কিয় আমাৰ বাস্কি বাট নহয়। সেইকাৰণে সেইজোপা গছৰ নামেই নলওঁ, খালি আপোনালোকক দেখুৱাম বুলি। 7,30,000 টকা ভাবিবলৈ কিবা অসম্ভৱ যেন। এইজোপা চাওক আপোনাৰ 3,50,000 টকা। আৰু এই গছৰ দাম কিমান দামী গছ দেখিছে চাওক, আজি আপোনালোকক দেখুৱাই দিছোঁ। গছৰ ষ্টাইল যেনেকুৱা এটা দামো সেনেকুৱা। সেইকাৰণে সকলো ৰাইজক মই হেল্ল' গাইজ, মোৰ অসমবাসী ৰাইজ, আপোনালোকে চাইছে DK টেকনিকেল ফাৰ্মিং। আজি আমি ট্ৰেইনিং অনুষ্ঠানলৈ আহিছিলোঁ গুৱাহাটীত। বৰ্তমান আজি যাবলৈ ওলাইছোঁ ৰুম খালী কৰিম বুলি। আমি যি থানত আমাৰ ট্ৰেইনিংবিলাক আছিলে, থানাৰ পৰা আমি তাৰ পৰা বিদায় মাগিম। আৰু সেইকাৰণে আমি যিমান কাপোৰ কানি আছে আমি পেকিং কৰিছোঁ যাবৰ কাৰণে। ৰাতিপুৱা আপোনাৰ 9 মান বাজিছে। আৰু এই আমাৰ এজন আছিলে ৰখাল মানুহ, আমাৰ গোস্বামী দা। হাই গাইজ, গুড মৰ্ণিং এভৰিবডি। ভালনে চবৰ? আমি এতিয়া শেষ যাত্ৰাৰ পথত খোজ দিবলৈ আগবাঢ়িছোঁ। গতিকে সকলো লোকে মৰম চেনেহে গুড মৰ্ণিংটো জনাই আমাৰ কৰ্মলৈ ৰাওনা হ'বলৈ সাজু হৈছোঁ। বাকী মানে আপোনালোকে ভিডিঅ' একেলগে চাই থাকিব। বাকী কেইজন ৰাইজ দেখিছে, লখিমপুৰ জিলাৰ হয়, জেগাডোখৰ অন্য হয়। ওলাইছোঁ যাবলৈ। আৰু বাকী যিমানটো পাৰিছোঁ দেখুৱালোঁ সৰু সৰুকৈ। ইয়াত যিহেতু কিছুমান কামত বিজি হৈ থকাৰ বাবে আপোনালোকক ভিডিঅ'বিলাক ৰেকৰ্ড কৰিব পৰা নাই। আৰু যিহেতু যিমানকণ পাৰিছোঁ আপোনালোকে যিটো দিছোঁ চাব শেষলৈকে। এইবিলাক খেতি সম্পৰ্কে আমি শিকিছোঁ। বাকী পৰৱৰ্তী ভিডিঅ'বিলাকক আপোনালোকক দি থাকিম, আপোনালোকে ধুনীয়াকৈ চাব। আৰু যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমানতে কৈ আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।